নমস্কাৰ আকৌ এবাৰ স্বাগতম জনালো মোৰ নতুন ইউটিউব চেনেলটিত। আজি মই আন এটা ৰেচিপি লৈ আকৌ আহিছোঁ আপোনালোকৰ আগত। মোৰ ৰেচিপিটো হৈছে কোমোৰা সৈতে হাঁহৰ মাংস। চাওঁ আহক কেনেকৈ বনায়। এয়া মায়ে তৰা পিঠা বনাবলৈ লৈছে, এয়া সানি লৈছে। ধুনীয়াকৈ আটা লিখা অকণমান মঠি ল'ব লাগিব। তেনেকৈ মঠি লোৱা হৈ গ'ল। আটা লিখা একেবাৰে কোমল কৰিব নালাগে, অলপ মঠি ল'লে এয়া হৈ গ'ল। মই এয়া তেল দিছোঁ। এতিয়া তেলখিনি অকণমান গৰম হ'ব। এয়া তেজপাত দিয়া হ'ল। পিঁয়াজ দিব লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া মাংসখিনি ইয়াত দি দিম। এয়া মাংসখিনি দিয়া হৈছে। হাঁহ মাংসখিনি জুইত বনাইছোঁ, কাৰণ হাঁহ মাংস জুইত বনালেহে বেছি খাবলৈ ভাল লাগে, সেইবাবে জুইত বনোৱা হৈছে। মাংস দি দিয়া হৈছে। মাংসখিনি ধুনীয়াকৈ লৰাই লোৱা হৈছে। মাংসখিনি অলপ ফ্ৰাই হোৱালৈকে ভালকৈ ভাজি ল'ম। কেইটামান মাংস দি দিছোঁ। লৰাই লৈছোঁ ভালকৈ মাংসখিনি। ইয়াত নিমখ হালধি দিম। এয়া নিমখ সোৱাদ অনুসৰি দিয়া হৈছে। এয়া সোৱাদ অনুসৰি দিছোঁ। এয়া হালধি দিয়া হৈছে। এইখিনি দিছোঁ। এয়া জিৰা গুড়ি দিম এতিয়া। এয়া জিৰা গুড়ি দিছোঁ মাংসত। দিছোঁ। অলপ দি দিছোঁ কালাৰ কাৰণে। আকৌ লৰাই লোৱা হৈছে মাংসখিনি ধুনীয়াকৈ। হাতত অথনি যে মঠি লোৱা হৈছিলে যে পিঠাখিনি, সেয়া পিঠাখিনি এতিয়া ধুনীয়াকৈ মই তৰা পাতত দিবলৈ চেপেটা বনাই ল'ম। এতিয়া এই তৰা পাতখিলা ধুনীয়াকৈ মেৰিয়াই ল'ম। মেৰিয়াই লৈ ইয়াৰ ৰছী এডালে ধুনীয়াকৈ বান্ধি ল'ম। পাতখিলা বান্ধি লোৱা হ'ব, কাৰণ এই পিঠাখিনি ধুনীয়াকৈ এই পাতখিলা মেৰিয়াই বান্ধি লৈছোঁ। লৰাই আছোঁ। এতিয়া ইয়াত কোমোৰাখিনি দি দিয়া হ'ব, কাৰণ হাঁহ মাংসত কোমোৰা নিদিলে হাঁহে নহয়, কোমোৰা দিলেহে হাঁহ খাই বেছি ভাল লাগে। ইয়াৰ লগতে আলু দুডোখৰমানো দি দিয়া হৈছে। সেয়া আলু দুডোখৰমানো দি দিছোঁ এই কোমোৰাৰ লগতে। এতিয়া আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ গোটেইখিনি। এয়া ধুনীয়াকৈ লৰাই লৈছোঁ গোটেই মাংসখিনিৰ লগতে কোমোৰাখিনি। মাংসখিনি
মাংসখিনি লৰাই চাইছোঁ আৰু অলপ সিজিব লাগিব মাংসখিনি। আকৌ দি দিছোঁ অলপ টাইমৰ বাবে। এইখিনি আমি বান্ধি ল'লোঁ এয়া পাতত। এতিয়া পিঠাখিনি আমি ধুনীয়াকৈ সিজামগৈ, বইল কৰিমগৈ, সেয়াও দেখাম আপোনালোকক। চাওঁ আহক আমি পিঠাখিনি কেনেকৈ বইল কৰোঁ। কোনখন আঁতৰাই আমি চাওঁ মাংসখিনি সিজিছেনে নাই। মাংসখিনি ইমান ধুনীয়া গোন্ধ আহিছে, চাওঁ কালাৰটো ইমান ধুনীয়া হৈছে, একদম খাওঁ খাওঁ লাগিয়ে গৈছে। এতিয়া দিছোঁ মাংসখিনি আৰু অকণমান সিজক। আমি পিঠাখিনি কুকাৰত ভৰাই লোৱা হৈছে। ইয়াত পানী অকণমান দি দিয়া হৈছে, পানী অলপ দি দিছোঁ। এতিয়া কুকাৰৰ ঢাকোনখন ধুনীয়াকৈ কুকাৰৰ ঢাকোনখন মাৰি ল'লোঁ। এতিয়া এইখিনি এটা চিটি মাৰিব দিম। আপোনালোকে বেলেগতো দিব পাৰে, বা এনেকুৱা হেৰিটো সিজাব পাৰে, কিন্তু আমি এতিয়া কুকাৰতে সিজাইছোঁ। চাওঁ মাংসখিনি কালাৰটো কিমান ধুনীয়া হৈছে, আৰু অথনি কোৱা লিখা মাংসখিনি এতিয়া বহুত ধুনীয়া গোন্ধ আহিছে মানে। আৰু হাঁহৰ সৈতে কোমোৰা এনেওতো ভাল লাগিবই খাই। আৰু হাঁহ মাংস বেলেগ মাংসতকৈ বিশেষকৈ হাঁহ মাংসটো সিজোঁতে অলপ টাইম লাগে। এয়া জলকীয়াখিনি ভাঙি দিয়া হৈছে, কাৰণ মাংসত অকণমান জ্বলা নহ'লে খায়ে ভাল নালাগে, সেইবাবে জলকীয়াখিনি ভাঙি দিয়া হৈছে। ঢাকোনখন দি দিছোঁ। এয়া ঢাকোনখন আমি খুলিছোঁ, চাওঁ এতিয়া মাংসখিনি। এয়া মাংসখিনি ধুনীয়াকৈ হৈছে। আৰু ইয়াত আমি পানী অকণমান দি দিওঁ। এই ঠাণ্ডা পানীকে দিছোঁ আৰু গৰম পানী নকৰিলোঁ। আৰু আপোনালোকে গৰম পানীও দিব পাৰে, কুহুমীয়া গৰম পানী। কুহুমীয়া গৰম পানী দিলে অলপ সোনকালে উতলে আৰু মাংসখিনি। আঁতৰাইছোঁ। মাংসখিনি চাওঁ ধুনীয়াকৈ উতল আহিছে, কালাৰো বহুত ধুনীয়া হৈছে। এতিয়া ইয়াত ৰং ইলাচি অকণমান দি দিয়া হ'ব। এই ৰং ইলাচি অকণমান দি দিম। এয়া ৰং ইলাচি দিলে মাংসটো ভাল লাগে, গোন্ধটো। এইখিনি হৈছে আৰু এতিয়া আমি মাংসখিনি নমাম। আৰু এয়া আমি ভাত খাবলৈ লৈছোঁ। এয়া খাবলৈ বহুত ধুনীয়া হৈছে। এতিয়া মই মাংসৰ পিছ খাই দেখাওঁ। বহুত ধুনীয়া হৈছে, একদম খাবলৈ হাঁহে কোমোৰা যোনে যোনে ভাল পায় খাইতো ভাল পাবই। আৰু আপোনালোকেও এনেকৈ খাই চাব, বহুত ধুনীয়া হৈছে খাবলৈ। কৈছিলোঁ তৰা পিঠা বনাইছোঁ বুলি। এয়া তৰা পিঠা খাই দেখাওঁ আপোনালোকক কেনেকুৱা লাগিছে। চাপ পিঠাটো কি ধুনীয়া হৈছে ন দেখিবলৈ। এতিয়া মই খাই কি ক'ম আৰু, বহুত ধুনীয়া হৈছে, একদম ক'ব নালাগে আৰু। বহুত ধুনীয়া হৈছে। আপোনালোকৰ এদিন তৰা পিঠা যদি বনাই পোৱা নাই, তেন্তে খাই চাব, বহুত টেষ্টি হয় খাবলৈ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধু বান্ধৱীসকলৰ লগতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।